বৰ্তমান আহি উপস্থিত হৈছোঁ দিল্লীঘাটৰ এই এলেকাত। দিল্লীঘাট আৰু যিটো নামৰূপ আৰু চৰাইদেউ সংযোগী ৰাস্তাত, আৰু ইয়াৰ পৰা DJI Osmo 4 যিডাল নতুনকৈ আমি গিম্বল ক্ৰয় কৰিছোঁ, সেই গিম্বলডালটো কেনেকুৱা তাৰ এক্সপেৰিমেণ্ট কৰিবলৈ ভৌগোলিকভাৱে দুটা অঞ্চলক ভাগ কৰা এইখন হৈছে সকলোৰে প্ৰিয় দিল্লীঘাট। তলেদি বৈ গৈছে দেলেখী নৈ, বা পিছলৈ নামনি ফালে ইয়াক কোৱা হয় ক্ৰমান্বয়ে বৈ যোৱাৰ পিছত দিচাং নৈ। এই দেলেখী নৈৰ পৰাই দিচাং নৈৰ সৃষ্টি হৈছে। আৰু আজি আমি গোটেই গিম্বল টেষ্টটো আহি ইয়াত আমি কৰিলোঁ।